ডক্টৰ টাকা নিব লাগে, অজাত টাকা নিব লাগে। মই অজাত টাকা নাম কমত নাম আপোনালোকক কি লাগিব? কিয় লাগিব? কিয় লাগে কওকচোন? তুমি কি হয়? তুমি কি হয়? মোৰ দেউতা হয়, মোৰ দাহিয়ে দাহি, মোৰ মাকো মাৰিছে, মোৰ ভাইটিকো মাৰিব। চুমি আমাৰ ওচৰৰ ছোৱালী, চুমি সদায় টিউচন কৰে, মোৰ সৰু ল'ৰাটো টিউচন কৰে। বাপিয়াক মোচাম মদহু ল'ৰা ছোৱালী ভালকে শিক্ষা নিদিয়ে, মদ খাই থাকা। আৰু এটা কথা লওঁ, তুমি কি কৈছিলা? মোৰ দেউতা হয়, ক'ত নিব? অজাত তাক নিব। মই বাৰ বাৰ কৈ আছো মেডিকেলত নি নাই, মোৰ মাকো মাৰি পেলাইছে, মোৰ ভাইটিকো মাৰি পেলাইছে। তোমাৰ মাৰ কি হৈছিল? মাৰ কি হৈছিল? মাৰো বেমাৰ হৈছে, মই ইমান কৈছিলো নাই মেডিকেলত নিনিলে, অজাত তাক লৈ গৈছে, মই দাহি থৈছো। আচ্ছা এটা শুনক, কথাখিনি আলোচনা কৰা ছটা ৰাইজ শুনক। এই মানুহজনৰ এইটো হ'ল দ্বিতীয় সন্তান, এইটো প্ৰথম সন্তান। আৰু তেওঁৰ ঘৈণীয়েকটো ইয়াৰ আগত যিটো বেমাৰ হৈছিল, তেওঁ অজাত টাকা নি ঘৈণীয়েকক মাৰিলে। এইটো ডাঙৰ ছোৱালী, তাই BA পঢ়া ছোৱালী, আৰু তাই পঢ়ি শুনি এতিয়া ওচৰত টিউচন বজন কৰি পেলাই কৰে। আৰু ই মদ খায় আৰু ইয়াৰ কাম নাই। ই এতিয়া ল'ৰাটোৰ বেমাৰ হৈছে, ই অজাত টাকা নিব ওলাইছে। গতিকে অজাত টাকা নিলে ভাল হ'ব নে আমাৰ ডাক্তৰ টাকা নিলে ভাল হ'ব? এই কথাটো আপুনি জানে নাই? ক'ত নিব লাগিব? যদি ডাক্তৰৰ টাকা নিব লাগে তেতিয়াহ'লে আপুনি হাততালি দিয়ক এটা সকলে। আমি তাৰমানে ডক্তৰৰ ওচৰত যাব লাগিব। এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাত ডক্তৰ আমাৰ একদম প্ৰয়োজনীয়। আৰু আমি অজাক বিশ্বাস কৰি বা দৰৱ পানী বিশ্বাস কৰি আমি যদি এনেকুৱা কৰোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী, আমাৰ ঘৰৰ পৰিবাৰ সকলো নিশেষ হ'ব। গতিকে এতিয়া বৰ্তমান এই যুগত আমি এই অন্ধবিশ্বাসবিলাক পৰিত্যাগ কৰি আমি বিজ্ঞানৰ লগত আমি সংযোগ হ'ব লাগে। আজিৰ আমাৰ এই অনুষ্ঠানটো আমি এখন ধন্যবাদ। চুমি কৈ দিয়া, এতিয়া বাটৰ নাটখন যে কৰিলোঁ আমি। ধন্যবাদ। ধন্যবাদ। এই বাটৰ নাটখনি কৰাৰ এটাই উদ্দেশ্য যে এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো যে বহুত মানুহ এতিয়াও অন্ধবিশ্বাসৰ বলি হৈ আছে। আমি অন্ধবিশ্বাসৰ বিৰুদ্ধে মাত মাতিব লাগিব, তেতিয়াহে এখন সজাগ সমাজ গঢ়ি তুলিব পাৰিম আমি। ধন্যবাদ। আপুনি এতিয়া আজি আপোনাৰ ভুলটো ভাঙিলে। মোৰ ছোৱালীয়ে মোৰ চকু খোলাই দিলে। গতিকে আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ, মোৰ দৰে যেন এই অন্ধবিশ্বাসত পৰি কিনে আপোনালোকে এনেকুৱা কাম নকৰে। মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। নমস্কাৰ। আচ্ছা আমাৰ আৰু নমস্কাৰ, মোৰ নাম আইকন বড়ো। মই চুমিৰ গাঁৱৰ ওচৰৰ মাইকী। চুমিৰ দেউতাকে মদ খায়, সেইকাৰণে মই চুমিৰ সহায় কৰিব আহিছোঁ। বাটৰ নাটৰ যোগেদি এইখিনিকে নাটকৰ চুমি দেউতাকে মদ নাখায়। বেলেগ ভাবি আছে দেই মানুহে, লাইভত কৈ আছে কিবা কিবি। ৰিয়েলতকৈও ভাল বহুত ধুনীয়া। ঠিক আছে ছাৰ, ভাল লাগে, ধুনীয়া হৈছে। গোটেইজনে মানে এক্টিং যেন লাগে, সঁচা কথা কাম কৰোঁ। আচ্ছা, এডমিনিষ্ট্ৰেটিভ মাৰ খালেও অলপমান মাৰ খালেও মাৰ খাব লাগিব। এটা কথা দেই, আমি ৰিয়েলিটো কৰিব লাগিব। সঁচা ৰিয়েল হৈছে, নাটক কৰিছে, সঁচা নাটক কৰা বুলি ভাবা